Dear students, welcome to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো গোৱালপাৰা ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2023 Assamese বিষয়ৰ কোৱেশ্চন পেপাৰ যেটো নেকি নৱম শ্ৰেণীৰ হয়। আমি তোমালোকক কোৱেশ্চন পেপাৰখন দেখুৱাই গৈ থাকিম। তোমালোকে কোৱেশ্চনবোৰ ভালকে চাই যাবা। যিবিলাক ডিস্ট্ৰিক্টৰ এতিয়ালৈকে এক্সাম হোৱা নাই সেই ডিস্ট্ৰিক্টবোৰৰ কাৰণে এই কোৱেশ্চন পেপাৰটো বহুত ইম্পৰ্টেন্ট হ'ব পাৰে। যদি তোমালোকৰ ডিস্ট্ৰিক্টত বিভিন্ন এক্সাম হৈছে তেতিয়া হলে তোমালোকে কোৱেশ্চন পেপাৰ শেয়াৰ কৰিব পাৰা। মই কোৱেশ্চন পেপাৰবোৰৰ সলিউশন উলাই কেনে তোমালোকক দিব পাৰিম, বিশেষকৈ ইংৰাজী বিষয়ৰ। বলা এতিয়া আমি এই কোৱেশ্চনটো আৰম্ভ কৰিছো। Dear students, এইখিনি আছিল আমাৰ গোৱালপাৰা জিলাৰ অসমীয়া বিষয়ৰ ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2023 কোৱেশ্চন পেপাৰখন। যদি তোমালোকৰ লগত বেলেগ কোৱেশ্চন পেপাৰ আছে তেতিয়াহলে তোমালোকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰা, বা তোমালোকক যদি কোৱেশ্চন পেপাৰৰ PDF ফাইল লাগে তেতিয়াহলে মোৰ হোৱাটছএপ নম্বৰ 9678533896 এইটো নম্বৰত তোমালোকে মেছেজ কৰিলে মই তোমালোকক কোৱেশ্চন পেপাৰখন দি দিম। আশা কৰিছো ভিডিঅ'টোৱে তোমালোকক সহায় কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, কমেন্ট কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।